নমস্কাৰ আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছোঁ আৰু আজি হৈছে ৰবিবাৰ আৰু ৰবিবাৰৰ কাৰণে এটা স্পেচিয়েল ভিডিঅ' আগবঢ়াব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া মই ভিডিঅ'টোৰ আৰম্ভণিতে দেখুৱাই দিছোঁ। আমাৰ মায়ে চাহ খোৱাত ব্যস্ত, ময়ো অলৰেডি চাহ পানী খালোঁ আৰু চাহ পানী খাই এতিয়া যাবলৈ ওলাইছোঁ। ক'ত যাওঁ কি কৰোঁ সকলোখিনি আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে গোটেই ভিডিঅ'টো আনকাট শেষলৈকে চাই থাকিব। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘৰৰ পৰা মই ডাইৰেক্টলি আহিলোঁ সৰুপেটাৰ আৰ্যভট্ট একাডেমীত আৰু আৰ্যভট্ট একাডেমীত আজি গুৱাহাটীৰ শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ সহযোগত আৰু আৰ্যভট্ট একাডেমীৰ সমূহ পৰিয়ালবৰ্গৰ সহযোগত আজি এখনি বিনামূলীয়া চকু চিকিৎসা শিবিৰ এখনিৰ আয়োজন কৰিছে আৰু সেয়ে মই আজি ইয়াত আহিলোঁ আৰু আজি ইয়াৰ পৰাই মই গোটেই ভিডিঅ'টো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথমে প্ৰৱেশ পথৰ দ্বাৰ মুকলিৰ লগতে সম্বৰ্ধনা অনুষ্ঠানৰ কিছু দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ। আহক আমি অনুষ্ঠানটোৰ মাজলৈ আগবাঢ়ি যাওঁ। নিজৰ চকু পৰীক্ষা কৰিবৰ বাবে ইয়াত বহু সংখ্যক মানুহৰ সমাগম হৈছে। মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ প্ৰতিটো কোঠাতে মানুহ ৰৈ আছে। এইটো আপোনালোকক মই দেখুৱাই দিছোঁ। কিছু সংখ্যক মানুহ ইয়াতো আছে আৰু এইফালে দেখিবলৈ পাইছে ইয়াতো বহু সংখ্যক মানুহ আছে আৰু বাহিৰতো ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে। আৰু এটা কথা ক'ব লাগিব যে সম্বৰ্ধনা অনুষ্ঠানৰ পিছতেই শংকৰদেৱ নেত্ৰালয়ৰ পৰা আমন্ত্ৰণ কৰি অনা অতিথিসকলক চাহ জলপানৰ ব্যৱস্থা কৰা হয় আৰু এই চাহ জলপান কৰাৰ পিছতেই চিকিৎসা পৰ্ব আৰম্ভ হয় আৰু তেওঁলোকে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰাত নিয়োজিত হয়। আহক আমি তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আচলতে আমি আৰ্যভট্ট একাডেমীৰ এটা মহান উদ্দেশ্য আমি হাতত লৈছোঁ। কাৰণ বৰ্তমান যুগত মানুহৰ যিটো স্বাস্থ্যৰ অৱনতি হৈছে বিভিন্ন ক্ষেত্ৰত আমাৰ অংগ প্ৰত্যংগৰ, আৰু সেইভাৱে আমি এটা চকু চিকিৎসা শিবিৰৰ আয়োজন কৰিম বুলি ভাবি আছিলোঁ। আৰু গুৱাহাটীৰ শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ সহযোগত শংকৰদেৱ নেত্ৰালয় আমাৰ সহযোগত তেওঁলোকে আমাৰ ইয়াত আহি আজি শিবিৰটো আৰম্ভ কৰিলে আৰু ইয়াত আজি আমাৰ এই বৃহত্তৰ সৰুপেটা অঞ্চলৰ সামৰি বিভিন্ন ঠাইৰ পৰা বহু পেচেণ্ট আজি উপস্থিত হৈছে। প্ৰায় এতিয়ালৈকে আমাৰ 5-6জন ডাক্তৰে প্ৰায় 200মান পেচেণ্ট তেওঁলোকে এতিয়ালৈকে চাইছে আৰু দেখিছোঁ যে বিভিন্ন ধৰণৰ প্ৰব্লেম তেওঁলোকৰ এৰাইজ হৈছে আৰু ইয়াৰ সমাধানৰ পথ তেওঁলোকে দিছে যথেষ্ট। হয়তো বহুতে কিবা অপাৰেশ্যন কৰিব, কোনোবাৰ চশমাৰ প্ৰব্লেম, কোনোবাৰ চকু দি পানী ওলায়, আমি দেখিছোঁ, লক্ষ্য কৰিছোঁ। গতিকে আমি ভাবিছোঁ এই বৃহত্তৰ অঞ্চলত আমি এটা ছ'চিয়েল ছাৰ্ভিচ বুলি ভাবিছোঁ যে আমি যিহেতু একাডেমী এখন চলাই আছোঁ আৰু আমি এই আৰ্যভট্ট একাডেমিক ছ'চাইটিৰ উদ্যোগতেই সেইকাৰণে এই কামটো কৰিছোঁ। নিশ্চিতভাৱে আমাৰ এই অঞ্চলৰ ৰাইজে আমাৰ ইয়াক সঁহাৰি দিছে, যথেষ্ট সঁহাৰি দিছে আৰু তেওঁলোকে আহি খুব আনন্দিত হৈছে আৰু আমিও আচলতে আনন্দিত হৈছোঁ। আৰু এই চুকতে আমি আমাৰ শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ সমূহ কৰ্মকৰ্তাৰ লগতে আমাৰ যিসকল ডক্টৰছ ইয়াত আহিছে, চিকিৎসক আহিছে, তেওঁলোকক আমি আৰ্যভট্ট একাডেমীৰ তৰফৰ পৰা তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু আমি ভাবিছোঁ এই অঞ্চলৰ ৰাইজে নিশ্চিতভাৱে উপকৃত হ'ব। পৰৱৰ্তী সময়ত আমি আকৌ আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষভাৱে আমি আকৌ এটা শিবিৰ আৰম্ভ কৰিম অহা জুন মাহত। গতিকে এইখিনি বিকাশৰ ঢৌৱে স্পৰ্শ নকৰা সৰুপেটাৰ দৰে অঞ্চল এটাত এই আৰ্যভট্ট একাডেমি ছ'চাইটিয়ে যিটো আজি উদ্যোগ লৈছে চকুৰ ফ্ৰী চিকিৎসা শিবিৰ, গতিকে সেই ক্ষেত্ৰত মই তেওঁলোকৰ শলাগ লৈছোঁ আৰু এই বিষয়টোৰ মুখ্য উদ্যোক্তা মোৰ শিক্ষাগুৰু সন্মানীয় কিশোৰ চৌধুৰী ছাৰক মই ধন্যবাদ জনাইছোঁ। আৰু লগতে গুৱাহাটী শংকৰদেৱ নেত্ৰালয়ৰ
সমূহ চিকিৎসকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেওঁলোকে যেনেকৈ ইয়াতে চিকিৎসা কৰিছে আচলতে এইটো শিবিৰৰ চিকিৎসা যেন নালাগে তেওঁলোকে যেন প্ৰাইভেট হস্পিটেলত যেনেকৈ চিকিৎসা কৰে তেনেকৈ কৰিছে প্ৰতিজন পেচেণ্টক সময় দিছে 7-8 মিনিট কৰি 10 মিনিট কৰি সময় দিছে ভালকৈ চাইছে গতিকে তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ শংকৰদেৱ লেভেলৰ পৰা বহু কেইগৰাকী বাইদেউ আহিছিলে আৰু বাইদেউসকলে অলৰেডি সুন্দৰ এটা চাৰ্ভিছ আমাৰ সৰুকেইটা বেছি ৰাইজক দিলে আৰু তেওঁলোকে আকাৰিত আৰু তাৰে কিছু সুবিধা আপোনালোকক মই জনাব বিচাৰিছোঁ বাইদেউ এগৰাকী বাইদেউ নামটো ক'ব মোৰ নাম ৰিয়া শৰ্মা আৰু আজি আমি শংকৰদেৱ নেত্ৰালয়ৰ পৰা চকু পৰীক্ষা কৰিবলৈ ইয়াতে পাঠশালাত সৰুপেটাত আহিছোঁ আৰু ইয়াতে চকু চিকিৎসা আমি কৰিছোঁ ইয়াতে 150 মান বেছি পেচেণ্ট থাকে আমি ইয়াতে ভালকৈ চালোঁ আৰু পেচেণ্টবিলাক ভাল লাগিল আৰু ইয়াতে বহুত ভালকৈ পাতিলে অৰ্গেনাইজ কৰিছে বস্তুখিনি বহুত ভালকৈ ভাল লাগিল আৰু বহুত জেগাত গৈছোঁ বৰপেটা পাঠশালা কান্তি কাৰ্বিআংলং তেজপুৰ গোৱালপাৰা বহুত জেগাত গ'লোঁ আমি নেত্ৰালয়ৰ বহুত বেলেগ বেলেগ জেগাত কেম্প পাতি আছে আৰু এনেকৈ আৰু আপোনালোকেও বহুত ভাল কাম কৰি আছে এনেকৈ বেলেগ বেলেগ জেগাত পাতি আছে যে মানে এটা কথা ক'ব বিচাৰিছোঁ যে বাইদেউসকলে ইমান ধুনীয়া ছাৰ্ভিচ দিছে মানে বাহিৰত বহুতে কৈ আছে যে প্ৰাইভেট মানে যিবিলাক মানে আমাৰ যিসকল ডক্টৰ আছে তেওঁলোকতকৈ মানে ধুনীয়াকৈ মানে এওঁলোকে নিৰীক্ষণ কৰিছে থেংক ইউ আপোনালোকক থেংক ইউ কিন্তু মানে ভিডিঅ'টো শেষ কৰিব বিচাৰিছোঁ আৰু শেষ মুহূৰ্তত আপোনালোকক মই জনাব বিচাৰিছোঁ যে এই মানে যিটো শিবিৰ আজি হৈ গ'লে শিবিৰটোৰ মানে মুখ্য যিগৰাকী ব্যক্তিৰ সহযোগিতা এই অনুষ্ঠানটো সেইগৰাকী হৈছে জ্যোতিকা বাইদেউ তো কেনে লাগিল ভাল লাগিল একদম না মানে বাইদেৱে বহুত কষ্ট কৰি আছে অকল এইটোৱে নহয় আমাৰ বজালীৰ যিমানখিনি শিবিৰ হৈছে এই বাইদেউৰ লগত আপোনাৰ ধৰিছে আৰু আজি এই শিবিৰটোৰ মানে তেখেতৰ মানে ভূমিকা যথেষ্ট আছে প্ৰথমৰ পৰা তেখেতে মানে ইয়াত মানে যিখিনি সহযোগিতা কৰিব লাগে গোটেইখিনি থেংক ইউ আৰু ইয়াৰ পিছত আৰু ইয়াৰ পিছত আৰু মানে কি সৰুপেটা ভক্তিত কৰিম বুলি ভাবি আছোঁ অলৰেডি কথা পাতিছোঁ মানে আমাৰ সৰুপেটা অঞ্চলত আৰু দুই এটা মানে হ'ব যদি আজি ইয়াত কোনোবাই অহা সুযোগত মানে পোৱা নাই বা হেৰুৱাইছে তেওঁলোকে অন্য যিসমূহ শিবিৰ হ'ব তাত তেওঁলোকে যোগাযোগ কৰি ল'ব পাৰিব আৰু কি ক'ম পিছত বাইদেউলৈ ধন্যবাদ জনাইছোঁ বাইদেউৰ তত্বাৱধানত তাৰমানে বহু মানে আমাৰ যি অঞ্চলৰ বজালী অঞ্চলৰ ৰোগী আছে তেওঁলোকে চকু মানে পাবলৈ সক্ষম হৈছে মানে নেদেখা পৃথিৱীখন দেখিবলৈ সক্ষম হৈছে তো কি ক'ম ধন্যবাদ থাকিম তো আকৌ লগ পাম অ'কে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে কমচে কম অলপমান শ্বেয়াৰ কৰি দিব আৰু আগলৈকেও পুনৰ এটা ভিডিঅ'ত আপোনালোকক লগ পাম তেতিয়াহ'লে আজিলৈ বিদায় দিছোঁ বাজাজ ডিলাৰে আগবঢ়োৱা বহুকেইখন নতুন নতুন মডেলৰ বাইকত নতুন নতুন সুবিধা উপলব্ধ হৈছে আহকচোন কোনকেইখন বাইকত নতুন নতুন সুবিধা উপলব্ধ হৈছে চাই লওক N150 N160 N250 125 এনেকুৱা বহুকেইখন মডেলত সুবিধা উপলব্ধ হৈছে চাই লওক মই দেখুৱাই আছোঁ মই প্ৰথমে আপোনালোকক জনাব বিচাৰিছোঁ যে ইয়াত বহুকেইখন বাইক আছে আপোনালোকে চাই লওক বাহিৰত আছে এইফালেও আছে আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে বহুকেইখন নতুন নতুন বাইক আছে এইফালেও আছে কিন্তু মই গোটেইকেইখন বাইকৰ সুবিধা দেখুৱাটো অলপমান অসুবিধা হয় মই এই বাইকসমূহৰ মাজৰ পৰা মাত্ৰ এখন চেম্পল হিচাপে আপোনালোকক লৈ দেখুৱাব বিচাৰিছোঁ এয়া চাই লওক মই প্ৰথম লৈছোঁ N250 বাইকখনৰ মই চেম্পল হিচাপে লৈছোঁ আৰু লৈ পেলাই এই বাইকখনক চেম্পল হিচাপে লৈ গোটেইখিনি সুবিধা আপোনালোকক দেখুৱাব বিচাৰিছোঁ এয়া চাওক বাইকখনত গোটেইখিনি সুবিধা আছে এই প্ৰথমে চাই লওক তাত এখন সুন্দৰ ডিছপ্লে আছে আৰু এই ডিছপ্লেখনৰ এটা সুন্দৰ সুবিধা আছে কি আপুনি যদি বাইক চলাই থাকে আৰু বাইক চলাই থাকোঁতে যদি আপোনাৰ ফোন আহে ইয়াত শ্ব' হ'ব আৰু ইয়াত অকল ফোনেই নহয় ইয়াত আপোনাৰ মেছেজ শ্ব' হ'ব লগতে আপোনাৰ বহুখিনি তথ্য ইয়াত শ্ব' হ'ব ইয়াত গোটেইখিনি লিখা আছে আৰু লগতে ইয়াত চাৰ্জিঙৰ সুবিধা আছে আৰু ইয়াত ফোন আহিলে আপুনি ডাইৰেক্টলি ফোনটো ৰিচিভ কৰিব পাৰিব মই দেখুৱাই আছোঁ আপোনালোকক এটা কল মই অলৰেডি লৈ ল'ম আৰু তাৰ পৰা গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ চাই থাকিব এয়া চাওক মানে ফোন আহিছে কমল দাহ এয়া চাওক আপোনালোকে ৰাইট ছাইডত দেখিবলৈ পাইছে আৰু যেতিয়া ফোন আহিব তেতিয়া আপোনালোকে দেখিবলৈ পাব মানে লেফ্ট ছাইডত এটা ছুইচ আছে ইয়াত আপোনালোকে টিপি দিলে ফোনটো ৰিচিভ হৈ যাব আপোনালোকে কথা পাতিব পাৰিব চাওক দেখিবলৈ পাইছে আৰু এটা সুবিধা আপোনালোকক মই দেখুৱাই দিব বিচাৰিছোঁ মানে ইয়াত গুগল মেপ শ্ব' কৰিব মানে ৰাস্তা আপুনি য'ত যাব তাৰ ৰাস্তাটো ক্লিয়াৰ আপোনালোকক দেখুৱাই দিব গোটেইখিনি সুবিধাই আছে এইখিনি সুবিধাৰ বাবে আপুনি আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰত গৈ বাজাজ ৰাইডাৰ এপ এটা ডাউনলোড কৰি ল'ব লাগিব আৰু বাজাজ ৰাইডাৰ এপটোত গৈ আপোনাৰ ফোন নম্বৰৰ লগতে যিখিনি তথ্য লাগে সেইখিনি আপুনি সাইন ইন কৰি ল'ব লাগিব আৰু তাৰ পিছত এই গোটেইখিনি সুবিধা আপোনাৰ উপলব্ধ ইয়াৰ উপৰিও সাৰ্ভিসিঙৰ লগতে বহুখিনি সুবিধা বাজাজ ডিলাৰে আগবঢ়াইছে সকলোখিনি জানিবলৈ আজি আপোনালোকে যোগাযোগ কৰক সময় অটো এজেন্সিৰ সৈতে ধন্যবাদ।